নমস্কাৰ বন্ধুসকল, মই এজন মেডিকেল ষ্টুডেণ্ট আৰু আপোনাৰ স্বাস্থ্য নিশ্চিত কৰাটোই মোৰ প্ৰধান লক্ষ্য। বন্ধুসকল, এইটো চাওক যে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এটা তথ্য অনুসৰি তেওঁলোকে কয় যে এজন মানুহে প্ৰতি বছৰত অৰ্থাৎ 365 ডেজৰ ভিতৰত কমচে কম 100টাকৈ কণী খোৱা দৰকাৰ। আৰু এজন শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে লগতে নিজৰ প্ৰয়োজনীয় পুষ্টি পূৰাবৰ বাবে সপ্তাহত কমচে কম 5টাকৈ কণী খোৱা দৰকাৰ। কেৱল এয়াই নহয়, এজন মানুহে যিকোনো বয়সত নিজৰ প্ৰটিনৰ পৰিমাণ যিমানখিনি লাগে শৰীৰত সিমানখিনি ৰাখিবৰ কাৰণে যিকোনো বয়সত কমচে কম সপ্তাহত 4টাকৈ কণী খোৱা দৰকাৰ বুলি WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কয়। চ' বন্ধুসকল, কণীক লৈ আমাৰ সমাজত তৰ্ক বিতৰ্কৰ শেষ নাই। কিছুমানে কয় যে কণী ফুল্লি বইল কৰি খাব লাগিব, আকৌ কিছুমানে কয় যে কণী কেঁচাকৈ খালে বেছি পুষ্টি পোৱা যায় বা বেছি কাম কৰিব আমাৰ শৰীৰৰ বাবে, বেছি নিউট্ৰিশ্যন পাম বুলি এনেকৈ কয়। আকৌ কিছুমানে কয় যে আমাৰ লোকেল যিবিলাক কণী আছে, যিবিলাক নেকি আমাৰ ঘৰত থকা মুৰ্গীবিলাকে লোকেল কণীবিলাক আছে, এইবিলাকত বেছিকৈ পুষ্টি থাকে। আকৌ কিছুমানে কয় যে যিবিলাক বজাৰত যিবিলাক বজাৰত কয়লাৰ কণীবিলাক আছে, অৰ্থাৎ বা ব্ৰইলাৰ আপুনি যি বুলি কয় আৰু কয়লাৰে হয় নৰ্মেলি, কয়লাৰ কণীবিলাক আছে ডাঙৰ ডাঙৰ, এইবিলাকত পুষ্টি বেছিকৈ আছে। আকৌ কিছুমানে কয় যে কয়লাৰ কণীবিলাক খাব নালাগে। বন্ধুসকল, এইটো ভিডিঅ'ত মই সকলো তথ্য আপোনালোকক দিবলৈ ট্ৰাই কৰিম যে কোনটো খাব লাগে, কোনটোত পুষ্টি বেছি আছে, লোকেলটোত নে ঘৰুৱাটোত, আৰু সিজাই খাব লাগে নে কেঁচাই খালে বেছি পুষ্টি পোৱা যায়। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনাক এটি সৰু অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপুনি অতি সোনকালে নটিফিকেশ্যন পাই যায়। বন্ধুসকল, আহক ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমি প্ৰথমতে জানি লওঁ যে কণীত কি থাকে বা আমাৰ যিবিলাক নিউট্ৰিশ্যন বা পুষ্টি থাকে এইবিলাকে আমাৰ শৰীৰত কি উপকাৰ কৰিব পাৰে। বন্ধুসকল, কণীত প্ৰচুৰ পৰিমাণে থকা উপাদানবিধ হৈছে প্ৰটিন। কণীত পৰ্যাপ্ত পৰিমাণে প্ৰটিন থাকে। এটা নৰ্মেল আকৃতিৰ কণীত 6.5 গ্ৰাম প্ৰটিন থাকে, অৰ্থাৎ 6.5 গ্ৰাম প্ৰটিন থাকে। লগতে থাকে পৰ্যাপ্ত পৰিমাণে কেলৰি, লগতে এচেঞ্চিয়েল এমাইনো এচিড। যিমান এচেঞ্চিয়েল এমাইনো এচিড আছে আমাৰ প্ৰায় সববিলাক এমাইনো এচিডেই প্ৰটিনত পৰ্যাপ্ত পৰিমাণে পোৱা যায়। লগতে আছে কলিন। বন্ধুসকল, আপোনালোকে জানি হয়তো আচৰিত হ'ব, আমাৰ নিউৰ ট্ৰান্সমিটাৰবিলাক এক্টিভ কৰিবৰ কাৰণে কলিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে আমাৰ আইৰণবিলাক এবজৰ্পশ্যন কৰিবৰ কাৰণে, লগতে আমাৰ ফলিক এচিডবিলাক এবজৰ্পশ্যন কৰিবৰ কাৰণে কলিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৰ্থাৎ আপুনি অভাৰঅল ক'ব পাৰে যে আমাৰ হিমগ্ল'বিন লেভেলটো মেইনটেইন কৰিবৰ কাৰণে কলিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটা নৰ্মেল আকৃতিৰ কণীৰ কুসুমত অৰ্থাৎ ৰঙা অংশখিনিত পৰ্যাপ্ত পৰিমাণে ভিটামিন এ অৰ্থাৎ ফেট চলিবল যিমানবিলাক ভিটামিন আছে প্ৰায় সববিলাক ভিটামিন থাকে। ইয়াৰ ভিতৰত হৈছে ভিটামিন এ, ডি, ই, কে। বন্ধুসকল, এই ভিটামিনবিলাকে আমাৰ যিমান আপোনালোকে জানে যে এ ভিটামিন এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰি থাকে। ভিটামিন ইও এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰি থাকে। গতিকে আমাৰ টিচুবিলাক ৰিপেয়াৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বন্ধুসকল, ইয়াৰ উপৰিও কণীত থাকে পৰ্যাপ্ত পৰিমাণে খনিজ পদাৰ্থ অৰ্থাৎ মিনাৰেলছ। ইয়াৰ ভিতৰত আছে পটাছিয়াম, ছালফেট, চিলিনিয়াম যি নেকি আমাৰ উফি দূৰ কৰাত, লগতে আমাৰ চুলিৰ নৰ্মেলি গ্ৰ' কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে প্ৰটিন যি নেকি আমাৰ চুলি সৰা বা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বন্ধুসকল, ইয়াৰ উপৰিও কণীৰ ৰঙা অংশত পৰ্যাপ্ত পৰিমাণে থাকে ফেটি এচিড, অৰ্থাৎ ফেটি এচিডবিলাকে আমাৰ ফেট চলিবল বা যিবিলাক হৰমন আছে, ইন কেছ অফ মেল টেষ্টষ্টেৰন হৰমন আৰু ফিমেলৰ ক্ষেত্ৰত ইষ্ট্ৰজেন হৰমনক এক্টিভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বন্ধুসকল, ইয়াৰ উপৰিও কণীত কম পৰিমাণে হ'লেও কেলছিয়াম থাকে, যি নেকি আমাৰ বনছৰ অৰ্থাৎ হাড়ৰ বিকাশ আৰু বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে। চিকিৎসা বিজ্ঞান অনুসৰি এজনী শিশুৰ যেতিয়া নেকি তেওঁ ভাত খাবলৈ ষ্টাৰ্ট কৰিব, তেতিয়াৰ পৰা এগৰাকী মাকৰ দায়িত্ব হৈছে তেওঁক পৰ্যাপ্ত পৰিমাণে সপ্তাহত কমচে কম 5ৰ পৰা 6 সাঁজত কণী দিয়া। কাৰণ কণীত আছে পৰ্যাপ্ত পৰিমাণে প্ৰটিন। শিশুৰ প্ৰটিনৰ ঘাটতি পূৰণ কৰিবৰ কাৰণে কেৱল মাত্ৰ কণীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আৰু কণী হৈছে এনে এবিধ উপাদান য'ত নেকি এলবুমিনৰ, যদি এজন মানুহে বিচাৰে যে তেওঁ বিচাৰে বা বুষ্ট কৰিব বিচাৰে, গতিকে তেওঁৰ এই ক্ষেত্ৰত কণীৰ বিকল্প কিন্তু আৰু একো নাই। সেইকাৰণে শিশুৰ মগজুৰ পৰা শৰীৰৰ যিমানবিলাক অংগ আছে সববিলাকৰ বিকাশ পৰ্যাপ্ত পৰিমাণে কৰিবৰ কাৰণে কণী এক গুৰুত্বপূৰ্ণ উপাদান।
ইয়াৰ উপৰিও কোৱা হয় যে এজন মানুহে যিমান এজৰে নহয় যিমান বয়সৰে নহয় তেওঁৰ এসাঁজমান সাজত কণী ৰখা উচিত দৈনন্দিন মানে 24 ঘণ্টাৰ ভিতৰত। কাৰণ আমাৰ কণীত থাকে পৰ্যাপ্ত পৰিমাণে এলবামিন। মই কৈয়ে আছোঁ আপোনাক যিমানবিলাক নিউট্ৰিশ্যন বা পুষ্টি আছে এইবিলাক আমাৰ শৰীৰত অতি গুৰুত্বপূৰ্ণ হয় আমাৰ নৰ্মেল ফিজিঅলজিটো ৰাখিবৰ কাৰণে। তো বন্ধুসকল এতিয়া আহিম এটা গুৰুত্বপূৰ্ণ কথা ক'ম। মানে মই প্ৰথমতে কৈছিলোঁ যে আপোনালোকক ক'ম যে আচলতে কেঁচা কণী খোৱা ভাল নে সিজাই খোৱাটো ভাল। চ' বন্ধুসকল এইটো বহুতো পৰীক্ষা বহুতো তৰ্ক বিতৰ্কৰ ফলত বহুতো পৰীক্ষা নিৰীক্ষাৰ ফলত এইটো দেখা গৈছে যে আমি কণী ভালদৰে সিজাই খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে বেছি উপকাৰী। কাৰণ আমি যদি কণী কেঁচাই খাওঁ আজিকালি যিবিলাক ব্ৰইলাৰ কণীবিলাক এইবিলাকত কেঁচাত প্ৰচুৰ পৰিমাণে বেক্টেৰিয়া গ্ৰহ হ'ব পাৰে বা বেক্টেৰিয়া থাকিব পাৰে। চ' এইবিলাকে আমাৰ শৰীৰৰ উপকাৰৰ সলনি অপকাৰ কৰিব পাৰে। গতিকে কণী ভালদৰে সিজাই খোৱা উচিত। এই ক্ষেত্ৰত কোৱা হয় যে কিছুমানে কয় যে হাফ বইল কৰি খাব লাগে। চ' এনেকুৱা কোনো ধৰণৰ ফৰ্মুলা মই পোৱা নাই, কিন্তু এইটো কোৱা হয় যে কণী ভালদৰে সিজাই খোৱা উচিত। গতিকে কণী ভালদৰে সিজাই খালে বেছি উপকাৰ পোৱা যায় বুলি কোৱা হয়। আৰু এই ক্ষেত্ৰত কণী ফ্ৰাই কৰি খোৱাতকৈ সিজাই খোৱা বেছি উপকাৰী। চ' বন্ধুসকল ছেকেণ্ডলি আৰু এটা গুৰুত্বপূৰ্ণ কথা আছিল যে লোকেল কণীবিলাক অৰ্থাৎ ঘৰত মুৰ্গীবিলাকে পাৰা কণীবিলাক বেছি উপকাৰী নে বজাৰত পোৱা ব্ৰইলাৰ মুৰ্গীৰ কণীবিলাক বেছি উপকাৰী। চ' বন্ধুসকল এইটো চাওক যে এমাউণ্ট ফ্ৰম এটা ভিউ অফ মই যদি নিউট্ৰিশ্যনৰ অৰ্থাৎ পুষ্টিৰ ভিউৰ পৰা ক'ব বিচাৰোঁ তেতিয়াহ'লে দুয়োটাত সমান পৰিমাণে পুষ্টি আছে অৰ্থাৎ নিউট্ৰিশ্যন আছে। গতিকে আপুনি লোকেল কণী খাই যিমান পুষ্টি পাব আৰু আপুনি বজাৰৰ পৰা অনা ব্ৰইলাৰ মুৰ্গীৰ কণী খাই সিমানেই পুষ্টি পাব। গতিকে পুষ্টিৰ পৰিমাণ দুয়োটাতে ছেইম আছে। কিন্তু এটা কথা ক'ব পাৰি যে আমাৰ লোকেল কণীবিলাকত ইমিউনোগ্লোবিন অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি পৰিমাণে আছে। গতিকে এট দ্য ভিউ অফ ৰোগ প্ৰতিৰোধ ক্ষমতা মানে ইমিউনিটি, গতিকে ইমিউনিটিৰ ভিউৰ পৰা মই ক'ব পাৰোঁ যে লোকেল কণীবিলাকত ইমিউনিটি অলপ বেছি আছে অৰ্থাৎ এইবিলাকত বেক্টেৰিয়া গ্ৰ' কমকৈ কৰে বা ভাইৰাছ। চ' এইবিলাক কেঁচা খালেও প্ৰব্লেম ইমান নহয়। গতিকে এইটো ক'ব পাৰি যে অভাৰঅল এইটো ক'ব পাৰি যে দুয়োটা কণীতে পৰ্যাপ্ত পৰিমাণে মানে ছেইম কোৱালিটিৰ নিউট্ৰিশ্যন থাকে। গতিকে আমি দেখোঁ যে বিভিন্ন ঠাইত জিম কৰাসকলে বেছিভাগ বজাৰত পোৱা ব্ৰইলাৰ কণীবিলাকে খায়, তেওঁলোকৰ মানে কাম কৰি আছে। চ' একে পৰিমাণে নিউট্ৰিশ্যন আছে। চ' বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি দিয়ক আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিয়ক আৰু এইবিলাক কথা তেওঁকো জানিবলৈ সহায় কৰি দিয়ক। আৰু আপোনাৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। বাই।